ডিজিটেল যুগত য'ত চৰকাৰে শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ কথা কয়, তেনে সময়ত এইখন অসমৰে এখন চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্থাই বহু প্ৰশ্নৰ জন্ম দিছে। লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত। নমস্কাৰ, মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইখন অসমৰে এখন চৰকাৰী বিদ্যালয়ৰ বাস্তৱ ছবি, য'ত স্বাধীনতাৰ বহু দশক পাৰ হোৱাৰ পিছতো শিক্ষাৰ মৌলিক সুবিধাৰ অভাৱ অস্পষ্টভাৱে পৰিলক্ষিত হৈছে। চিৰাং জিলাৰ অন্তৰ্গত ২ নং শিলিখাগুৰি গাঁৱত অৱস্থিত ২ নং শিলিখাগুৰি প্ৰাথমিক বিদ্যালয় 1987 চনত স্থাপিত এই বিদ্যালয়খনে প্ৰায় 4 দশক ধৰি অঞ্চলটোত শিশুসকলক শিক্ষাৰ পোহৰ বিলাই আহিছে। কিন্তু দুখৰ বিষয় যে ইমান বছৰ পাছতো বিদ্যালয়খনত বহু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আজিও দূৰ হোৱা নাই। বিদ্যালয়খনৰ চাৰিওফালে কোনো সীমা দেৱাল বা বাউণ্ডাৰী ৱাল নাই। বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ চাৰিওফালে কোনো ধৰণৰ বেৰ নাই। যিকোনো সময়ত যিকোনো ধৰণৰ জীৱ জন্তু সোমাই আহি শিশুসকলক আক্ৰমণ কৰিব পাৰে। বৰষুণ দিয়াৰ সময়তো ছাত্ৰ ছাত্ৰীৰ গাত ওপৰৰ পৰা পানী পৰি কিতাপ বেগ বেয়া হোৱাত পৰিলক্ষিত হয়। লগত ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ বেমাৰত ভুগিবলগীয়া হয়। বিদ্যালয়ৰ চৌহদত সদায় অসুৰক্ষিত হৈ থাকে এইসকল ছাত্ৰ ছাত্ৰী। বাহিৰৰ লোক, গৃহপালিত জন্তু বা অন্যান্য যিকোনো বস্তু সহজেই বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব পাৰে, যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত ডেস্ক আৰু বেঞ্চৰ ব্যৱস্থা নাই। ফলস্বৰূপে কোমলমতীয়া ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি মাটিত বস্তা পাৰি বহি পাঠ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। বৰষুণ হওক বা শীতকাল হওক, একে পৰিস্থিতিৰ মাজতে শিক্ষা গ্ৰহণ কৰি আহিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল। ডিজিটেল যুগত য'ত চৰকাৰী শিক্ষাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ কথা কয়, তেনে সময়ত এখন চৰকাৰী বিদ্যালয়ৰ এই অৱস্থাই বহু প্ৰশ্নৰ জন্ম দিছে। স্থানীয় ৰাইজ, অভিভাৱক আৰু সচেতন মহলে অভিযোগ কৰিছে যে বিদ্যালয়খনৰ সমস্যাসমূহৰ প্ৰতি সংশ্লিষ্ট বিভাগৰ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ এতিয়ালৈকে দেখা পোৱা হোৱা নাই। স্থানীয় লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে, চিৰাং জিলাৰ এই বিদ্যালয়খনৰ ওপৰত কিয় চৰকাৰৰ চকু পৰা নাই? কিয় আজিও এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীসকল মৌলিক শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে? কিয় ডেস্ক বেঞ্চ, সীমা দেৱাল আদি অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰা হোৱা নাই? এজন অভিভাৱকে ক্ষোভ প্ৰকাশ কৰি কয় যে আমাৰ সন্তানসকলে যাতে সুকলমে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আমি বহু আশা লৈ তেওঁলোকক বিদ্যালয়লৈ পঠিয়াওঁ। কিন্তু মাটিত বহি পঢ়িবলৈ বাধ্য হোৱা দৃশ্য দেখিলে মন বেয়া লাগে। স্থানীয় ৰাইজে চৰকাৰ, শিক্ষা বিভাগ, বিটিআৰডিৰ প্ৰশাসন আৰু চিৰাং জিলাৰ প্ৰশাসনৰ ওচৰত বিদ্যালয়খনৰ সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এতিয়া চাবলগীয়া বিষয়টো হ'ল, এই বিদ্যালয়খনৰ দুখ কষ্টৰ খবৰ পোহৰলৈ অহাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আৰু কেতিয়া এই কোমলমতীয়া ছাত্ৰ ছাত্ৰীসকল উন্নত শিক্ষাৰ পৰিৱেশ লাভ কৰে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, এনি প্ৰাইম নিউজ।